ओम साई राम नमस्कार सकलोके मैं जिम्पिया आमार ये चेनेलटोले आपलोকক पुनरबार स्वागतम जनाइছোঁ। आशा करूँ आपलोक भालेই থাকে आमिও बर्तमान ठीके आছোঁ बारू। আজি মই এটি বিশেষ কথাৰ বাবে আপোনালোকৰ মাজলৈ আহিছোঁ। বিশেষ কথা মানে কি, মই আজি অকমান সাই বাবার বিষয়ে কিবা এটা ক'বলৈ ওলাইছোঁ। সাই বাবা সকলোৱে জানে আৰু আমিও মানুহ সাই বাবার এভাগ পূজা হয়, অভিষেক পূজা। যি পূজা ভাগ এবাৰ আমাৰ অসমৰ তিনিচুকীয়াত কৰা হ'ব। তিনিচুকীয়াত আপোনাৰ সোমবাৰে হ'ব, 14 নৱেম্বৰ সোমবাৰে হ'ব। তিনিচুকীয়াৰ মেইন টাউনতে হ'ব। এই পূজা ভাগ একচুৱেলি আপোনাৰ মুম্বাই সিদ্ধি মন্দিৰতে কৰা হয়। সিদ্ধি পণ্ডিতসকলে তাতেই কৰে পূজা ভাগ, আৰু সিদ্ধি পণ্ডিতসকলে আহিব আমাৰ ইয়াত পূজা ভাগ কৰিবলৈ। আৰু এই পূজা ভাগ আচলতে আমাৰ অসমত কৰা সম্ভৱ হৈছে চাইমাৰ কাৰণে। চাইমা হৈছে এগৰাকী চাই ভক্ত হয়, আৰু তেওঁ এই চাইমা উপাধিটো পাইছে আপোনাৰ সিদ্ধি পণ্ডিতজীসকলৰ পৰাই। তেওঁক সকলোৱে চিনিয়ে পায়, সকলোৱে জানে। তেওঁ কথা ক'লে শেষ নহ'ব। তেওঁ বিৰাটেই ধুনীয়া, বিৰাটেই মৰমীয়াল। তেওঁক লগ পাইছোঁ, তেওঁক চালেই চাই থাকিবলৈ মন যায়। আৰু মোৰ ভিডিঅ'টো যদি চাইমাক চিনি পোৱা সকলে চাই, তেতিয়াহ'লেতো তেওঁলোকে গম পায়ে চাইমাৰ বিষয়ে একো ক'বই নালাগে, সকলোৱে জানে চাইমাক। আৰু সেয়াই তো তেওঁৰ কাৰণে আজি আচলতে সম্ভৱ হৈছে, আপোনালোকক সেয়ে জনাব খুজিলোঁ। আৰু দুৰ্ভাগ্যজনক খালি আমি যাব নোৱাৰোঁ, সৰু বেবীও আছে, সেইকাৰণেও দিগদাৰ হয়। আৰু আমাৰ অকণমান চোৱা এটাও লাগিলে সেইকাৰণেও যাব নোৱাৰি। আমাৰ ভণ্টিহঁত যাব, তাহাঁতি পূজা কৰিবগৈ, পূজাত বহিবগৈ অভিষেক পূজা ভাগক। আৰু চাইমাৰ কাৰণে এয়া সম্ভৱ হৈছে, আপোনালোকক কৈছোঁৱেই। আৰু বাবাৰ বিষয়ে কৈ থাকিলে শেষ নহ'ব, কৈয়ে থাকিবলৈ মন যায় চাই বাবাৰ বিষয়ে। আপোনালোকক সেয়ে ক'লোঁ। আৰু আপোনালোকে কোনোবা যদি যাব খোজে যাব পাৰিব। মই আপোনাৰ তিনিচুকীয়াৰ ক'ত পাতে কি কথা প্ৰপাৰ এড্ৰেছটো দি দিম আপোনালোকক। আপোনালোকে যাব, আপোনালোকে পূজাত বহোঁ বুলি ক'লে বহিবও পাৰিব, আপোনালোকে মূৰ দোৱাবগৈ পাৰিব, বাবাৰ আশীষ ল'বগৈ পাৰিব। ঠিক আছে, হ'ব। সেয়াই ক'লোঁ আজি। এয়াই ভিডিঅ', সৰু সুৰা ভিডিঅ' এইটো। আৰু আপোনালোকৰ যদি আমাৰ এই চেনেলটি ভাল লাগে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ। ওম সাই ৰাম, নমস্কাৰ।